হে গাইজ ৱেলকাম বেক টু মাই চেনেল মোৰ নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ তো আজি হৈছে শেষটো দিন তো আজি 4টা বজাত আমি যামগৈ ইয়াৰ পৰা তো গুৱাহাটীলৈ চ' এতিয়াতো 11টা বাজিলে আমি চাহ পানী খাই হৈ গ'ল চাহ তাহ খাই মেলি পেলাই আমি ভাবিলোঁ আমাৰ এইটো ইফালে ঘৰটো আৰু এইপিনে আংকুলৰ মানে হেৰি তো আংকুলৰ ইয়াত অহা হোৱা নাছিলে তো মানুহ নাই তথাপিও আমি আহিছোঁ আৰু আমাৰ দেউতাই কিবা বোলে ভাত কেৰেলাৰ বোলে চাংপাতি দিয়ে বোলে চাংপাতি দিব চ' মই ফুলবিলাক মানে সেই ইমান ধুনীয়া লাগিছে এইবিলাক পাইন ট্ৰী আৰু এইবিলাকত পূৰা ফুল চুল পখিলা পৰি থাকে খুব ভাল লাগে এইবিলাক ভাড়াঘৰ একচুৱেলি এইবিলাক আংকুলহঁতৰ মানে নিজৰ থকা ঘৰো আছে ভাড়া ঘৰো আছে তো সেয়া আৰু ইপিনে মায়ে ভাত বনাই আছে আৰু মাজনীয়ে আৰু হেৰি এদিন থাকিলে মোৰ লগত এদিন থাকি পেলাই গ'লগৈ আৰু তাইৰ স্কুলো আছিলে যিহেতু চ' সেয়া তো আজি এতিয়া আছোঁ আৰু তো 4টা বজাত নহয় 12টা বজাত টিকেট কৰিব যাব লাগিব তো কাউণ্টাৰত তো টিকেট কৰাৰ পিছত আৰু 4টামান বজাত যাম আৰু কি কৰিব বাবা কি কৰিব কিহৰ জেওৰা ভাত কেৰেলা হেৰি দিব মাতা আকৌ মাঘু ক'ত থাকিলে ই চি মাতা আহা এইডোখৰ তাক আনে ফুৰাবলৈ কি খাইছে আহ 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 ঐ ৰবা তুমি লাহেকে নানাই কিয় মোক একদম মই এনেকে ভয় লাগে তুমি যোৱা আগত যোৱা ইয়াক দেখিছেনে গাইজ নাই মোক মোৰ ওচৰত নানিবা অঁ তাৰ পিছত তুমি দৌৰা আকৌ তোমাক বল দি টানিছে দেখোন সি চয়া আংকুলৰ বাৰী ইমান ধুনীয়াকৈ ৰুই থৈছে ফুল চুল এইটো স্নেক প্লান্ট ন ধুনীয়া হৈছে আকৌ দেই এইবিলাক ফুল আছে এইবিলাক কিন্তু কিনিব নোৱাৰি হেৰি হৈ যাব হেৰি ফুল যে এইবিলাকো পায় বাৰু আছে সেয়ে নহয় কিন্তু মোক এইটোহে লাগিছিলে স্নেক প্লান্টটো এটা মোৰ স্নেক প্লান্ট আছে ৰুমত কিন্তু দীঘল জাতটো নহয় আমাৰ যোনটো থুপুকা জাতটো আছে দিয়ে এবাৰ লৈ যাব পাৰিম নেকি সেই তাতো আছে কিন্তু ঢেৰ আছে সিফালেও আছে ইফালে এইপিনৰ পৰা লৈ গ'লে বেছি ভাল হ'ব নেকি এইখিনি হেৰি আছিলে ন এইখিনি কি পাঠাক যি হেৰি কৰিছিলে সেইখিনি গ্লাছ কচি বুলি কয় আৰু ফ্ৰেঞ্চবিন দিলোঁ আলু দিলোঁ লগত টেঙা দিলোঁ মাটি কান্দি দুডালমান দিলোঁ জ্বলা চলা কিবা আছে নেকি জলকীয়া আছে আদা নহৰু অকণমান দিছোঁ গুড়া বইল ন এইখিনি তিতা কেৰেলা ভাজিলে ন ফ্ৰেঞ্চবিন আলু চানা কি কৰিছা সবিতা তামোল তো হাগি মেলি আজৰি ন কালিৰ চিকেন চুপ গৰম হৈ আছে নাখাওঁ তুমি খাই দিয়া মা প্লেট এখন দিয়কচোন কেলে এইটো তুলি লওঁ গৰম বোলা কিয় উগাৰ দি দিছোঁ খোৱাৰ আগতে উগাৰ মাৰিছোঁ মই অলপ খাই চাওঁনে
ৰাতি খাইছে মানে কেনেকুৱা ভাল লাগিছে ভাল লাগিছে ন কালি অলপ তোমালোকে অহা দেৰি হ'ল যে সেইকাৰণে হেৰি হৈ গ'ল হ'ব আৰু কিমান দেখুৱা এক চামুচ খা কালিৰ চিকেন চুপ থাকি যোৱাৰ তো আজি আকৌ গৰম কৰি মজা মজা তুমি খোৱা মজা লাগিছে এইকেইদিন মানে আহি পানী অলপ চেঞ্জ হৈছে যে সেইকাৰণে ন চৰ্দি ঠাণ্ডা ঠাণ্ডা কিবা খোৱা গৈছে সেইকাৰণে তো এতিয়া হা কি বুলি কয় অঁ এইটো লৈ ল'বা হা কালি যে আনিছিলোঁ কিনো কিয় লৈ যাম ইচ্ছা আছে নেকি নামত দিবলৈ ন নামত বুলি নহয় আৰু আহিব নাম ল'ব অহা মানুহক দিব ন ভাত খাওঁ আৰু আমি এতিয়া ন 1 বাজিলে এতিয়া তুমি কি কৰি আছা মোবাইল মোবাইল গাটো বেয়া হ'ল আৰু এতিয়া গম পালানে তোমালোকৰ তাতে পান হয় এইটো পান তামোলো অলপ লৈ খাব ভাল লাগে ন তামোল পান ভাত খোৱাৰ পিছত অলপ থৈ দিয়ক ইয়াত থৈ দিয়ক যিমান হেৰি হয় তাতে খোৱা মানুহ ধেৰ আছে আমি ঘৰতে যাম আইতাহঁতেও খাব পান লৈ যাম ইয়াত তামোল লৈ যাম পকা পকাকেইটা লৈ গ'লে ভাল হ'ব ন ভালেই চব ভাল ন এয়া এটা মই স্নেক প্লান্টটো লৈছোঁ আৰু এইটো পিচ লিলি এইটো অলপ বেলেগ ধৰণৰ হয় লৈ লৈছোঁ পিচ লিলি কি লাগে চৰ্দি গোটেই দিয়ক মোক কোন পিচ দিব জানে পেটৰ এই পিচেই খাওঁ মই মানে পিচ খাওঁ খোৱা ন তামোল এখন খাই যোৱাৰ আগত এতিয়া কেইটা বাজিলে 3:45 হ'ল আৰু তো বাছ আছে 4টা বজাত তো আমি এতিয়া ওলাম আৰু ন ইয়াৰ পৰা ই ৰিক্সাত তেনেকৈ যাম আৰু গাড়ী নহয় ই ৰিক্সাখন আহিলে তো ওচৰতে পাই যায় সেয়া সবিতা যাওঁ অঁ হ'ব যাওঁনে মা অঁ যাওঁ দে এতিয়া 4:15 হ'ল আৰু এতিয়া আমি যাবলৈ লৈছোঁ গাড়ীখন ষ্টাৰ্ট দিছে যাবলৈ ওলাইছোঁ আৰু সেয়া আৰু গৈ দিওঁ
কি কৈছিলে চ' এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'ৰ লগত আকৌ লগ পাম